নমস্কাৰ, গোপচাৰ টাইগাৰ টিম ইউটিউব চেনেলৰ পৰা মই বৰুণ দাস। এয়া আপোনালোকে দেখিব পাইছে, হেলিকপ্টাৰে আহিছে কংগ্ৰেছৰ নেতা ৰিপুণ বৰা ডাঙৰীয়া দেৱে। কিন্তু বৰছলা ৰাইজক ধোকা দিছে কংগ্ৰেছ পাৰ্টীয়ে। এসপ্তাহ আগৰ পৰাই কৈ আছে যে 6 এপ্ৰিলত আহিব কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া দেৱ। মিটিঙত যে হাজাৰ হাজাৰ ৰাইজ চাব পাইছে, এই ৰাইজবিলাকে কিন্তু মিটিং চাব অহা নাই, মাত্ৰ হেলিকপ্টাৰে চাবহে আহিছে। কিন্তু কংগ্ৰেছ পাৰ্টীয়ে মিটিঙত মানুহ গোটাবলৈ বৰছলা ৰাইজক ধোকা দিছে। কংগ্ৰেছ পাৰ্টীয়ে বৰছলা এয়া চাওক, হেলিকপ্টাৰ চাবলৈ পাগলৰ নিচিনা দৌৰি দৌৰি গৈছে। ৰাইজে এতিয়া কৈ আছে কংগ্ৰেছ চৰকাৰে মিছা কথা কোৱা পাৰ্টি। এয়া বৰছলা অঞ্চলৰ বাঘৰ তাণ্ডৱ চলি আছিলে ইমান দিনে, গতিকে আজি এটা এয়া বৰছলাবাসীক ঠকি পিনি ৰিপুণ বৰাই ল'লে বিদায়।